হয়, মই ভাবো ব্ৰহ্মপুত্ৰখন অসমীয়াৰ জনজীৱনৰ আয়ুস ৰেখা আৰু ব্ৰহ্মপুত্ৰখন অৰ্থনৈতিক সামাজিক সকলো দিশতে আমাক ব্ৰহ্মপুত্ৰখন লাগে। যিহেতু মই ব্ৰহ্মপুত্ৰখনৰ লগত জড়িত হৈ আছো, বিগত 2019 চনৰ পৰা মই ৰিভাৰ টুৰিজিমৰ লগত জড়িত হৈ আছো। চ' মই ব্ৰহ্মপুত্ৰখনক মই নিজৰ ঘৰ হিচাপে ভাবো আৰু ঘৰখন যেনেকে প্ৰতিজন ব্যক্তিয়ে চাফা কৰি ৰাখে সেই মৰ্মে ময়ো ব্ৰহ্মপুত্ৰখন চাফা কৰা প্ৰয়াসেৰে 2021 চনৰ পৰা মই মোৰ এটা পদক্ষেপ কাম কৰি আছো, ব্ৰহ্মপুত্ৰ প্লাষ্টিক ফ্ৰী। আৰু প্লাষ্টিক ফ্ৰী থিমছ দিছো আৰু তাৰ হেৰিটো হৈছে যে কি ব্ৰহ্মপুত্ৰখন প্ৰদূষণ মুক্ত কৰা। আৰু ব্ৰহ্মপুত্ৰখন প্ৰদূষণ মুক্ত কৰাৰ স্বাৰ্থেৰে মই এখন মানুহক সজাগতাৰ কাৰণে মই এখন নাও বনাই উলিয়াইছো। সেইখন নাও প্ৰায় দীঘল হৈছে 33 ফুট আৰু বহল হৈছে 5 ফুট আৰু ইয়াত প্ৰায় 3000 ৱেষ্ট পানী বটলৰ জইণ্ট দি বনাইছো। আৰু এই বটলেদি মই গোটেই নদীখনত যিমান মানে চৰ চাপৰিত লাগি থকা প্লাষ্টিকৰ যি প্ৰদূষণ কৰি ৰখা ব্ৰহ্মপুত্ৰখনত প্লাষ্টিক পৰি আছে তাক চফা কৰি মই এই যাত্ৰা ডিব্ৰুগড় বগীবিলৰ পৰা গুৱাহাটীৰ এই 13 দিনীয়া এটা যাত্ৰা আৰম্ভ কৰিছো। অহা 1 জুন তাৰিখে মই এই যাত্ৰাটো আৰম্ভ কৰিম ডিব্ৰুগড় বগীবিলৰ পৰা পুৱা 9 বজাত। আৰু ইয়াৰ মোৰ উদ্দেশ্যই হ'ল যে কি ব্ৰহ্মপুত্ৰখন প্লাষ্টিক ফ্ৰী কৰা। এই প্লাষ্টিক ফ্ৰী কৰাৰ উদ্দেশ্যত মোক বহুতো টুৰ অপাৰেটৰ এছ'চিয়েশ্যন, HSFC ফুটবল দল, ব্লেক হেৰিকান মটৰচাইকেলে বহুত মেণ্টেলিয়ে মোক বহুত ছাপোৰ্ট কৰিছে। যিহেতু চবে দেখিছে ব্ৰহ্মপুত্ৰখনত যি ভয়াৱহ ৰূপ ধৰিছে, কিন্তু মোৰ লক্ষ্য যে কি মোৰ ঘৰখন চাফা কৰা। সেই উদ্দেশ্যেৰে মই এই যাত্ৰাটো আৰম্ভ কৰিম অহা 1 জুন। আৰু মই সকলো অসমবাসীকে মই সহযোগিতা কামনা কৰিছো। ধন্যবাদ। আৰু এটা কথা মই মাজতে সুধি আপোনাক, তুমি যিটো নাও ভাবিছে প্লাষ্টিকৰ বটল দি, সেইটো আপোনাৰ ব্ৰহ্মপুত্ৰত ইমান প্ৰবাল আপোনাৰ সুত আছে, সেই সুতত আপোনাৰ তাত শিকিবনে? হয়, এইটো অলৰেডি আমি 2021 কৰিছো। ইয়াত ডিব্ৰুগড়ৰ পৰা মাজুলীলৈকে অলৰেডি কৰিছো। তাত তেতিয়া অলপ দীঘলটো কম আছিলে, বহলটো কম আছিলে, কিন্তু সেই মৰ্মে আকৌ ডিজাইন কৰি মই এতিয়া ইয়াতকৈ বহুত ডাঙৰকৈ বনাইছো। আৰু এইখন মই ভাবো যে কি এখন হেৰি হ'ব। ইয়াৰ যদিও নহয় আমি সকলো ধৰণৰ ছেফটি ৰুলছ আমি মানি চলিছো।